নমস্কাৰ। আজিৰ আবৃত্তিৰ শিৰোনাম জীৱন। জীৱনটো যদি সঁচাকৈ এখন কিতাপ হ'লহেঁতেন, পঢ়িব যদি পাৰিলোহেঁতেন, ভৱিষ্যতে কি হ'ব, কি পাম আৰু কি হেৰুৱাব মোৰ হৃদয়খনে, কেতিয়া অলপ সুখ পাম আৰু কেতিয়া কান্দিব মোৰ হৃদয়খনে। জীৱনটো যদি সঁচাকৈ এখন কিতাপ হ'লহেঁতেন, ফালিব পাৰিলোহেঁতেন সেই মুহূৰ্তবোৰ, যিবোৰ মুহূৰ্তই মোক কন্দুৱাইছে। যোগ দিব পাৰিলোহেঁতেন কেইখিলামান নতুন পাত, যিবোৰ স্মৃতিয়ে মোৰ ওঠত এটি হাঁহি বিৰিঙাইছে। গণিবতো পাৰিলোহেঁতেন কিমান কি হেৰুৱালো আৰু কিমান কি পালো। জীৱনটো যদি সঁচাকৈ এখন কিতাপ হ'লহেঁতেন, সময়ৰ পৰা দুচকু লুকুৱাই অতীতলৈ গুচি গলোহেঁতেন। ভগ্ন সপোনবোৰক পুনৰ হেঁপাহেৰে সজালোহেঁতেন। কেইটিমান মুহূৰ্তৰ বাবে হ'লেও হাঁহিলোহেঁতেন। জীৱনটো যদি সঁচাকৈ এখন কিতাপ হ'লহেঁতেন।